নমস্কাৰ, মই বৰ্ণিল। কি খবৰ আপোনালোকৰ? আৰু আপোনালোকে বিচাৰে নেকি যে অসমৰ এটা সংস্কৃতিৰ বাদ্যযন্ত্ৰ শিকিব? আৰু যদি শিকিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। বলক চাই থাকক। নমস্কাৰ, মই মানিক চন্দ্ৰ বৰা, ডিব্ৰুগড়ৰ পৰা। আজি মোৰ ইউটিউব চেনেলৰ যোগেদি মই যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া সংস্কৃতি সাধনা কৰে, যিসকল লোকে খোল বাদ্য বজাই ভাল পায় বা শিকিবলৈ আগ্ৰহী, তেওঁলোকলৈ মই কেনেকৈ খোল বাদ্য বজোৱা হয়, কেনেধৰণে খোলৰ প্ৰাথমিক চাপৰ শিকিব লাগে, তাৰ পদ্ধতি মই আজি আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ। নমস্কাৰ, কৃষ্ণ। আজি খোল বাদ্যৰ প্ৰাথমিক চাপৰ কেনেধৰণে শিকা হয় মই শিকাবলৈ অৰ্থাৎ মই দেখাবলৈ আৰম্ভ কৰিছোঁ। খোল বাদ্যৰ প্ৰাথমিক চাপৰ 4টা: খেপ, তাক, ধেই, দাও। খেপ, তাক, ধেই, দাও। যদি আমি তাল বজাই কৰোঁ অৰ্থাৎ তাল পদ্ধতিত কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে আমি খালী পাই যদি আৰম্ভ কৰোঁ, খেপ, তাক, ধেই, দাও। খেপ, তাক, অৰ্থাৎ আমি 3টা লয়ত বজাব পাৰোঁ: বিলম্বিত, মধ্য, দ্ৰুত। প্ৰথম আমি যদি বিলম্বিতত আৰম্ভ কৰোঁ, খেপ, তাক, ধেই, দাও। এনেধৰণে আমি যদি মধ্যলৈ লৈ পেলাই যাওঁ, খেপ, তাক, ধেই, দাও, খেপ, তাক, ধেই, দাও। দ্ৰুত ল'লে খেপ, তাক, ধেই, দাও, খেপ, তাক, ধেই, দাও, খেপ, তাক, ধেই, দাও, খেপ, তাক, ধেই, দাও, খেপ, তাক, ধেই, দাও। এনেধৰণে আমি হাতত খুব ধুনীয়াকৈ ঘৰত অভ্যাস কৰিব পাৰোঁ। আৰু খোল বাদ্য বজাওঁতে আমি খেপটো কেনেকৈ বজাম? বাওঁফালে মাজ অংশত আমি খেপটো আঘাত কৰি অৰ্থাৎ টিপা মাৰি ধৰিম। সোঁ চাইডে আকৌ মাজ অংশত তাক বজাম আমি। তাক, ধেইটো খোলা ওপৰত বজাম, ধেই, দাও। আকৌ খেপ বজাইছো, খেপ, তাক, ধেই, দাও। আমি যদি লয়ত বজাওঁ, খেপ, তাক, ধেই, দাও, 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 খেপ, তাক, ধেই, দাও। আৰু প্ৰথম যেতিয়া আমি প্ৰাথমিক চাপৰ শিকিম, তেতিয়া আমি ৰগৰ নবজালেও হয়। অৰ্থাৎ ৰগৰে গোটেই বাজনাটোক অলংকাৰ সদৃশ অৰ্থাৎ বাজনা সুন্দৰ কৰি তোলাতহে সহায় কৰে। গতিকে আমি প্ৰথম শিকোঁতে ৰগৰ নবজালেও হ'ব। ধন্যবাদ। সকলোৱে খোল বাদ্যৰ প্ৰাথমিক চাপৰটো অভ্যাস কৰিব। আজিলৈ ইমানতে এৰিছোঁ।